নমস্কাৰ সকলো ফেচবুক বন্ধুলৈ প্ৰথমতে নৱবৰ্ষ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ এজন বিশেষ ব্যক্তি আসলতে মই যোনজন ব্যক্তি আপোনালোকৰ হয়তো নাম ক'লে সকলোৱে চিনি পাব অখিল গগৈ ডাঙৰীয়া ঘৰত মই বৰ্তমান উপস্থিত আছোঁ আজি বহাগৰ 1 তাৰিখ আৰু বহাগৰ 1 তাৰিখে পোন প্ৰথমতে অসমৰ যোনজন প্ৰভাৱ এজন ব্যক্তি যোনজন ব্যক্তিয়ে আমাৰ গোটেই অসমৰ জাতিক নেতৃত্ব দি আছে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো খোজত আৰু তেখেতৰ ঘৰত বৰ্তমান আছোঁ আৰু তেখেতৰ মাতৃ বৰ্তমান মোৰ লগত আছে তেখেত বৰ্মা তেখেত আছে আচলতে তেখেত শোকত আজি অলপ ভাগি পৰিছে আচলতে যিটো বয়সত সকলো যিটো সময়ত আচলতে সকলো ঘৰৰ ল'ৰা ছোৱালী নিজৰ ঘৰত আছে সেই সময়ত এটা কূটনৈতিক চক্ৰ লগ লাগি তেখেতসকলে অখিল গগৈ ডাঙৰীয়াক বৰ্তমান জেলত সোমাই ৰাখিছে গতিকে তেখেতৰ অখিল গগৈ মাতৃ মোৰ লগত আছে তেখেতৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰিন্দম বৰুৱা মোৰ লগত আছে অৰিন্দম গগৈ আমাৰ সাংবাদিক DY365 চক্ৰসেন আছে বিলাসী থানাৰ ৰন্তু পানী ফুকন ডাঙৰীয়া আমাৰ লগত আছে গতিকে আমি কথা পাতিম পোন প্ৰথমতে আমি অখিল গগৈ মাতৃৰ লগত কথা পাতি লওঁ আসলে বৰ্মা আজিৰ দিনটোত আপুনি বৰ্তমান যিটো সময়ত প্ৰত্যেকটো ঘৰৰ ল'ৰা ঘৰত সোমাই আছে সেই সময়ত এতিয়া আমাৰ অখিল গগৈ ডাঙৰীয়া যোনজন ব্যক্তিয়ে আমাৰ অসমক প্ৰাধান্য দি পিনে অসমৰ প্ৰত্যেকটো খোজত মাত মাতি আছে প্ৰত্যেকটো অসুবিধাত মাত মাতি আছে কিন্তু তেখেত বৰ্তমান আজিৰ দিনটোত আপোনাৰ কাষত নাই অকণমান কেনেকুৱা লাগিছে আপোনাৰ কি মানে অনুভৱটো আসলে অনুভৱটো খুব বেয়াই লাগিছে তথাপিতো আপোনাক সুধিছোঁ হয় নিশ্চয় নিশ্চয় হয় 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 বৰ্তমান আমাৰ অখিল গগৈ মাতৃ প্ৰথম ভাগি পৰিছে শোকত চাইছে মোৰ পিছফালে ভাগি পৰিছে তেখেত যিদিনাখন বহাগৰ 1 তাৰিখে নিজৰ ঘৰৰ ল'ৰা নিজৰ ঘৰত থাকিবলৈ লাগিছিল আচলতে সেই দিনটোত আজি আমাৰ লগত নাই তেখেত যোনজন অসমৰ প্ৰত্যেকটো খোজত বিপদে সময়ে এনি টাইম যিকোনো মুহূৰ্ততে তেখেতে মাত পেটি আহিছে আচলতে তেখেত আজি আমাৰ লগত নাই মাতৃ শোকত ভাগি পৰিছে আজি আচলতে তাতকৈ ডাঙৰ কথা আছে আমাৰ বৰ্মাৰ চকুৰ অপাৰেশ্যন এটা আছিল তেখেতক পুত্ৰ যেতিয়া ঘূৰি আহিব আপোনালোকে চবেই সকলোৱে সংবাদ মাধ্যমত দেখিছে যে পুত্ৰ ঘূৰি আহিলেহে আচলতে তেখেতে চকুৰ অপাৰেশ্যন এটা আছিলে যোনটো তেখেতে কৰাব সেই অপাৰেশ্যনটো কৰাব পৰা নাই আচলতে বৰ্মা আপোনাৰ চকুৰ অপাৰেশ্যনটো খুব সোনকালে আপোনাক ডক্টৰে কৰিব লাগিছিল বুলি কৈছিলে বৰ্তমান আপুনি কৰিব পৰা নাই গতিকে কেনেকৈ ভাবি আছে চকুৰ অপাৰেশ্যনটোৰ কথা আপুনি থকা মেলাও সুবিধাও লাগিব তেনেকৈ তাত জেগাত মানুহো নাই নিৰাপদে থকা জেগাডোখৰ লাগিব হয় নিশ্চয় অপাৰেশ্যন কৰিব হয় নিজৰ পুত্ৰৰ লগতে থাকিলে কোনো মাতৃয়ে হয়তো এনেকৈ ধৰণৰ অপাৰেশ্যন এটা ডাঙৰ অপাৰেশ্যন চকুৰ অপাৰেশ্যনটো মানুহৰ এটা প্ৰধান অংগ চকুৰ অপাৰেশ্যনটো গতিকে সেইটো কৰিবলৈ আছে কিন্তু এই ক্ষেত্ৰত আমাৰ লগত আছে বিলাসী থানা আমাৰ ৰন্তু পানী ফুকন ডাঙৰীয়া আমাৰ মাজত আছে ৰন্তুদা আপোনাক স্বাগতম জনাইছোঁ আচলতে মোৰ লাইভটোলৈ আৰু আপোনাক জানিব বিচাৰিছোঁ আপোনাৰ ইতিমধ্যে আমি জানিছোঁ আপোনাৰ মুখৰ পৰা শুনিছোঁ যে বিলাসী থানাই আমাৰ বৰ্মাক আপুনি চকুৰ অপাৰেশ্যনটো বিলাসী থানাই সিদ্ধান্ত কৰি পেলাইছে যে চকুৰ অপাৰেশ্যনটো আপোনালোকে কৰিব মানে কেনেদৰে কি কৰিব অকণমান অসমৰ ৰাইজৰ বাবে নহয় প্ৰথমেই আজি বহাগৰ প্ৰথম দিনটোতে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু চৰকাৰে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এটাৰ পৰা এটা গোচৰ জামিন পোৱাৰ পিছত সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে দমনমূলক ব্যৱস্থাৰে অখিল গগৈক দীৰ্ঘ সময়ভাৱে কাৰাগাৰত বন্দী কৰাৰ যিটো পদক্ষেপ তেওঁলোকে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে তাৰ বাবে চৰকাৰক আমি গৰিহণা দিছোঁ আৰু অনতিপলমে অখিল গগৈক জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি থকা প্ৰত্যেকটো দুৰ্যোগৰ মুহূৰ্তত সবল আৰু দৃঢ় স্থিতি গ্ৰহণ কৰা অখিল গগৈক মুকলি আকাশৰ তললৈ আহিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু দ্বিতীয়তে আমি পূৰ্বতেও আইৰ ওচৰলৈ আমি আহিছিলোঁ যে তেওঁৰ যিটো চকুৰ অসুখৰ কাৰণে ইতিমধ্যে চলা ফুৰাত সাংঘাতিক অসুবিধা পাইছে গতিকে তেতিয়া তেওঁ এটাই অনুৰোধ আছিল যে অখিল ওলাই আহিব মুকলি আকাশ খুব কম সময়ৰ ভিতৰত আহিব আৰু তেতিয়া মই চকুৰ অপাৰেশ্যনটো কৰাই ল'ম কিন্তু বৰ্তমানৰ পৰা দেখিছোঁ পুনৰ অখিল গগৈক এটা দীঘলীয়া সময়ৰ কাৰণে ভৰাই ৰাখিবৰ কাৰণে সংগ্ৰামী সত্তাটোক দীঘলীয়া সময়ৰ কাৰণে কাৰাৰুদ্ধ কৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে সেইকাৰণে আমি পুনৰ আজি বহাগৰ প্ৰথম দিনটো তেওঁ খবৰ ল'বলৈ আহিছোঁ আৰু আই মাতৃক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যদি তেওঁ আমাক সমৰ্থন জনায় তেতিয়াহ'লে তেওঁৰ সমস্ত যিখিনি চকুৰ অপাৰেশ্যন আছে যিটো ব্যৱস্থা আছে সেইখিনি আমি 2 এদিনৰ ভিতৰতে কৰাবৰ কাৰণে বিলাসী থানা অসমৰ পৰিয়ালবৰ্গ আমি সাজু হৈ আছোঁ আৰু আইক আজি সাহস দিবৰ কাৰণে আচলতে আমি আহিছোঁ কাৰণ যিয়ে মই দেখিছোঁ যে অসমৰ মহামাৰীৰ কাৰণে ইতিমধ্যে দুৰ্যোগৰ সময়ত প্ৰত্যেকটো কাৰাবন্দী কিন্তু মুকলি কৰি দিয়া হৈছে ঘৰতে আছে পৰিয়ালৰ মাজত সকলোৱে আছে কিন্তু এই সময়তো অখিল গগৈক
অন্যায়ভাৱে ইতিমধ্যে কাৰাৰুদ্ধ কৰি আছে। গতিকে পুনৰবাৰ চৰকাৰ ধিক্কাৰ জনাইছোঁ, গৰিহণা যোগাইছোঁ। আৰু আই মাতৃক আমি যিটো অসুখৰ কথা কৈছে, অসুখৰ সম্পূৰ্ণ খৰচৰ পৰা আদি কৰি সম্পূৰ্ণ ব্যৱস্থা কৰিবৰ কাৰণে বীৰ লাচিত সেনা আগবাঢ়ি আহিছোঁ। আৰু আই যদি আমাক সমৰ্থন জনায় তেতিয়াহ'লে আমি এই বহন কৰিবৰ কাৰণে আমি সাজু আছোঁ। নিশ্চয় হয়, বীৰ লাচিত সেনাৰ ৰতুপানী ফুকন ডাঙৰীয়াই তেখেতৰ নিজৰ মন্তব্য দাঙি ধৰিলে যে তেখেতে কৈছে যে সম্পূৰ্ণ তেখেতে যদি মাকে অনুজ্ঞা দিয়ে, যে তেখেতে কয় যে মই চকুৰ অপাৰেশ্যনটো বীৰ লাচিত সেনাৰ উদ্যোগত কৰিব বিচাৰোঁ, মানে তেখেতসকলে তত্ত্বাৱধান কৰিব বিচাৰোঁ, যদিও পুত্ৰ নাই তেখেতসকলে যদি দায়িত্ব লৈ কৰিম। এই ক্ষেত্ৰত আমাৰ লগত আছে চক্ৰসেন ডাঙৰীয়া, DY365 সংবাদদাতা, তেখেত আমাৰ মৰিণী। এই মুহূৰ্তত আজি আচলতে এটা শোকাকুল পৰিৱেশ এটা সৃষ্টি হৈ পৰিছে। যিটো সময়ত মাতৃৰ লগত এটা পুত্ৰ থাকিব লাগিছিল, বোৱাৰী লাগিছিল, আজিৰ দিনটোত বহাগৰ 1 তাৰিখে নাই। এতিয়া চৰকাৰক কি আহ্বান কৰিব আপুনি আপোনাৰ ফালৰ পৰা, এজন সচেতন ব্যক্তি হিচাপে আপুনি? নহয়, ধৰক আজি বহাগৰ প্ৰথম দিন, সকলো পুত্ৰই মাতৃৰ কাষত আছে। আজি এনেকুৱা এটা কৰোণা ভাইৰাছৰ এটা মহামাৰীয়ে চলিছে, বহু পুত্ৰ মাতৃৰ ওচৰত নাই। কিন্তু অখিল গগৈৰ কথাটো সুকীয়া। অখিল গগৈ না অসমৰ বাহিৰত আছে, না কোনোবা এটা ফ্লাইটত আছে, এইটো নহয়। চৰকাৰে তেওঁক বন্দী কৰি থৈছে, যাৰ কাৰণে তেওঁ মাতৃৰ ওচৰলৈ আহিব পৰা নাই। নিশ্চয়। আৰু বিভিন্ন দল সংগঠনে কৈ আছে যে অখিল গগৈক যিটো চৰকাৰে কাৰাবন্দী কৰিছে, সেইটো বিনা স্বত্বে মুকলি কৰি দিব লাগে। আমি চৰকাৰক অনুৰোধ জনাওঁ যে অসমৰ বিভিন্ন ইছ্যুত যিজন ব্যক্তি সদায় সৰব, যিজনে সদায় প্ৰতিটো বিষয়তে মাত মাতি আহিছে অসমৰ দুৰ্যোগৰ সময়ত, তেওঁ যেতিয়াৰ পৰাই অনুষ্ঠানৰ নেতৃত্ব লৈ আছে তেতিয়াৰ পৰাই তেখেতে মাত মাতি আহিছে। তেনেকুৱা এজন ব্যক্তিক অসমৰ মানুহে বিচাৰে। গতিকে চৰকাৰে কথাবিলাক বিবেচনা কৰি তেখেতক মুক্তি কৰি দিলে দেশৰে মংগল, জাতিৰে মংগল। হয়, দেশৰে মংগল, জাতিৰে মংগল সকলোৱে কৰিছে। অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে কৈছে যে অখিল গগৈ মুক্তি দাবীত পথাকে নিজে নিজৰ ঘৰৰ মুখতো আজি লকডাউনৰ সময়তো নিজৰ ঘৰৰ পদূলি মুখত আপোনালোকে দেখিছে যে ছ'চিয়েল মিডিয়াত সকলোৱে দেখিবলৈ পাইছে যে নিজৰ আজি লকডাউনৰ সময়তো যে নিজৰ ঘৰৰ পদূলি মুখতো অখিল গগৈ মুক্তি দাবীত বহুতে নিজৰ ঘৰৰ পদূলি মুখত এখন ফলক লগাই পিনি এটা দাবী জনাইছে অসম চৰকাৰৰ প্ৰতি। আমাৰ মাজত আছে অৰিন্দম গগৈ, কৃষকমুক্তি সংগ্ৰাম সমিতি, তেখেতৰ পৰা আচলতে গোটেই বিষয়বস্তুটো আচলতে কেনেকুৱা ধৰণৰ কি চক্ৰান্ত বিজেপি চৰকাৰে চলাইছে, এই ক্ষেত্ৰত আপোনালোকে কি বুজি পাইছে আৰু কেনেকুৱা ধৰণৰ আপোনালোকে মানে ক'ব বিচাৰিব অসম চৰকাৰ? বিজেপি চৰকাৰখনে সম্পূৰ্ণৰূপে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰিছে। নহ'লেতো সমগ্ৰ পৃথিৱীত যি মহামাৰী ৰোগ কৰোণা ভাইৰাছ আহিছে, সেই মুহূৰ্তত পৃথিৱীৰ 85,000 জেলত থকা কয়দীক মুকলি কৰি দিয়া হৈছে, কিন্তু অখিল গগৈক মুকলি কৰি দিয়া হোৱা নাই। ইটো কেছৰ পৰা সিটো কেছৰ পৰা, ইখন জেলৰ পৰা সিখন জেললৈ চুচৰাই থকা হৈছে। এটা কেছৰ পৰা আন এটা কেছত জামিন মঞ্জুৰ হোৱাৰ পিছতো তেওঁলোকক পুনৰ বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি থকা হৈছে ভুৱা গোচৰ কিছুমানত। তাৰতে সেইটোৱে প্ৰমাণিত কৰে যে এই বিজেপি চৰকাৰখন সম্পূৰ্ণ ফেচিষ্ট, প্ৰতিশোধ পৰায়ণ। অখিল গগৈ যিহেতু তেখেতসকলৰ ভুল নীতিবিলাকক সদায় সমালোচনা কৰি আহিছে, সেই সমালোচনালৈ তেওঁলোকে ভয় কৰে, তেওঁলোকৰ গাদীচ্যুত হয় বুলি তেওঁলোকে ভয় কৰে। এনেকুৱাবিলাক কথা ভাবিয়ে তেখেতসকলে অখিল গগৈক এই মহামাৰীৰ সময়তো যিহেতু তেওঁলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে, জেলত ৰাখিছে, নিশ্চিতভাৱে তেখেতসকলৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছে। হয়, সকলোৱে আচলতে এটাই, আমাৰ অসমৰ সকলো ৰাইজে আমি যি বুজি পাইছোঁ আচলতে অখিল গগৈ হত্যাৰ এটা প্ৰচেষ্টা চলাই আছে বুলি বিজেপি চৰকাৰখনে আমাৰ সন্দেহ হয়। বাৰু যি কি নহওক, মাতৃৰ বহুত এই মুহূৰ্তত আচলতে মই তেখেতৰ ওচৰলৈ আকৌ পুনৰবাৰ যাবলৈ মোৰ নিজৰ সাহস হোৱা নাই। ভাগি পৰিছে শোকত। আচলতে নিজৰ পুত্ৰ আজি বহাগৰ 1 তাৰিখে পুত্ৰ বোৱাৰী নাতিয়েক আজি ঘৰত নাই, আছেগৈ পুত্ৰৰ জেলত। গতিকে এই মুহূৰ্তত মই এই ভিডিঅ'টো ইমানতে সামৰিব লাগিব, কাৰণ এটা যিটো শোকাবহ পৰিৱেশ সৃষ্টি হৈ পৰিছে এতিয়া আচলতে বহাগৰ 1 তাৰিখে। মই নিবিচাৰোঁ মই আপোনালোকক আৰু এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখাবলৈ। গতিকে মই ধন্যবাদ জনাইছোঁ সকলোলৈ শেষত বহাগ বিহুৰ শুভেচ্ছা জনাই মই ভিডিঅ'টো সামৰি মাৰিছোঁ। ধন্যবাদ।